এজন ধনী ব্যক্তি আছিল। সি নিজৰ পুত্ৰৰ কিছুমান বেয়া অভ্যাসৰ কাৰণে বহুত সমস্যাত ভুগিছিল। তেওঁ চিন্তা কৰিছিল কিদৰে ইয়াৰ বেয়া অভ্যাসবোৰ দূৰ কৰা যাওক। তেওঁ যেতিয়া নিজৰ পুত্ৰক অভ্যাসবোৰ এৰাৰ কথা কয়, তেতিয়া ল'ৰাটোৱে কয়, মই এতিয়া সৰু আছো, লাহে লাহে এই অভ্যাসবোৰ এৰি দিম। কিন্তু সি কেতিয়াও বদ অভ্যাসবোৰ দূৰ কৰাৰ চেষ্টা নকৰিছিল। এদিন সিহঁতৰ গাঁৱত এজন মহাত্মা আহিছিল। যেতিয়া মানুহজনে সেই মহাত্মাৰ খ্যাতিৰ কথা শুনিলে, তেওঁ তৎক্ষণাৎ মহাত্মাজনৰ ওচৰত উপস্থিত হ'ল আৰু নিজৰ সমস্যাৰ কথা ক'লে। মহাত্মাজনে তাৰ সকলো কথা ভালদৰে শুনিলে আৰু ক'লে, ঠিক আছে, আপুনি নিজৰ পুত্ৰক কালি ৰাতিপুৱা বাগিচাৰ মাজত লৈ আহিব। মই তাতেই থাকিম আৰু আপোনাক উপায় এটা দিম। পিছদিনা ৰাতিপুৱা পিতা পুত্ৰ বাগিচাত উপস্থিত হ'ল। মহাত্মা ব্যক্তিয়ে ল'ৰাটোক ক'লে, আহা, তুমি আৰু মই বাগিচাটোত ঘূৰি আহোঁ। তেওঁ লাহে লাহে আগবাঢ়ি গ'ল। খোজকাঢ়ি খোজকাঢ়ি মহাত্মাজন হঠাতে ৰখিল আৰু ল'ৰাটোক ক'লে, তুমি এই সৰু গছৰ পুলিটো উঘালিব পাৰিবানে? নিশ্চয়, এইটোনো কি ডাঙৰ কথা বুলি কৈ ল'ৰাটোৱে আৰামছে পুলিটো উঘালি পেলালে। আকৌ সিহঁত আগবাঢ়ি গ'ল। অলপ পাছত মহাত্মাজনে অলপ ডাঙৰ পুলিৰ ফালে আঙুলিয়াই ক'লে, তুমি এইটোকো উঘালিব পাৰিবানে? ল'ৰাটোৱে এইচব কৰিব বহুত মজা পোৱা যেন হ'ল। সি অতি শীঘ্ৰে গছ পুলি উঘালিব লাগি গ'ল। এইবাৰ অলপ কষ্ট হ'ল, কিন্তু অশেষ চেষ্টাৰ পাছত সি এইটোকো উঘালি পেলালে। তেওঁলোক আকৌ আগবাঢ়ি গ'ল। অলপ সময় পাছত আকৌ মহাত্মাজনে অলপ ডাঙৰ আৰু শকত গছৰ ফালে আঙুলিয়াই ল'ৰাটোক উঘালিব ক'লে। ল'ৰাটোৱে গছটোক ধৰি জোৰ জোৰকৈ টানিব ধৰিলে, কিন্তু গছটোক হিলাবও নোৱাৰিলে। বহুত প্ৰয়াস কৰাৰ পাছত যেতিয়া গছটোক অলপো হিলাব নোৱাৰিলে, ল'ৰাটোৱে ক'লে, আৰে এইটোতো বহুত মজবুত আছে, ইয়াক উঘালি পেলোৱাটো অসম্ভৱ হয়। মহাত্মাজনে তাক বহুত মৰমেৰে বুজালে, দেখিছা, ঠিক এনেকুৱাই বেয়া অভ্যাসবোৰৰ লগতো হয়। যেতিয়া এইবোৰ নতুন নতুন থাকে, তাক এৰাটো সহজ হয়, কিন্তু যেতিয়া এই বদ অভ্যাসবোৰ যিমানেই পুৰণা হৈ যায়, ইয়াক এৰাটো বহুত কঠিন হৈ যায়। ল'ৰাটোৱে তেওঁৰ কথাবোৰ ভালদৰে বুজি পালে আৰু মনতে এইবোৰ বেয়া অভ্যাস আজিৰ পৰাই এৰাৰ নিশ্চিত কৰিলে। সেয়েহে আমিও নিজৰ বেয়া অভ্যাসবোৰ ধেমালিতে ল'ব নালাগে, সেইবোৰক অতি সোনকালে সলনি কৰিবলৈ চেষ্টা কৰিব লাগে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।